নমস্কাৰ শিক্ষক বন্ধুসকল, মই আজি আপোনালোকৰ বাবে এই ভিডিঅ'টোত লৈ আহিছোঁ। আপোনালোকে পেট অৰ্থাৎ পিৰিয়ডিক এছেছমেণ্ট টেষ্ট 14 তাৰিখৰ পৰা যি আমাৰ বিদ্যালয়সমূহত অনুষ্ঠিত হৈ আহিছে, সেই পেটৰ তথ্যসমূহ বা ফলাফলসমূহ কেনেদৰে আপোনালোকে আপলোড কৰিব সেই বিষয়ে জনাবলৈ এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। আপোনালোকক ইতিমধ্যে জনোৱা হৈছিল যে সৰল নামৰ এটা এপ আপোনালোকক যোগান ধৰা হ'ব, যিটোত আপোনালোকে এই ফলাফলসমূহ আপলোড কৰিব লাগিব বুলি জনোৱা হৈছিল, কিন্তু কিছু বিসংগতিৰ বাবে টেকনিকেল অসুবিধাৰ বাবে আমাৰ সৰল এপটো কাৰ্যক্ষম হৈ উঠা নাই এতিয়ালৈকে, আৰু সেইবাবে আমাৰ ষ্টেট মিছন অফিচৰ পৰা কিছু গুগল ফৰ্ম দিয়া হৈছে। প্ৰতিটো দিনৰ যি তথ্যসমূহ সেই তথ্যসমূহ আপলোড কৰিবৰ বাবে আপোনালোকে ইয়াতে দেখিছে, স্ক্ৰীণত দেখা পাইছে যে পেট ৰেছপন্স ছাবমিশ্যন লিংকছ 14 তাৰিখৰ পৰা দিয়া আছে। 5টা দিনৰ দিয়া হৈছে: 14 অক্টোবৰ, 15 অক্টোবৰ, 16 অক্টোবৰ, 18 অক্টোবৰ আৰু 19 অক্টোবৰ। প্ৰতিটো দিনৰ বাবে বেলেগ বেলেগ লিংক দিয়া হৈছে, অৰ্থাৎ 14 অক্টোবৰৰ বাবে যিটো লিংকত ক্লিক দিয়া হৈছে সেইটো লিংকত কেৱল মাত্ৰ 14 অক্টোবৰ তাৰিখৰ তথ্যসমূহে আপলোড কৰিব পাৰিম। ঠিক তেনেকৈ 15 তাৰিখৰ কৰিবলৈ হ'লে আমি 15 তাৰিখত কৰিব লাগিব। এনেদৰে আমি এই লিংক ৱাইজ ক্লিক কৰি কৰি আমি তথ্যসমূহ আপডেট কৰিব লাগিব। ঠিক আছে, আমি 14 তাৰিখত আমি লিংকটোত ক্লিক কৰি দেখাইছোঁ। লিংকটোত আপোনালোকে ক্লিক কৰিলে এনেদৰে আহিব, দেখিছে পেট 14/10/2024 1 and 3 অৰ্থাৎ ক্লাছ 1 and 3 ছাবজেক্ট আছিলে লেংগুৱেজ। এইখিনি অট'মেটিক আহি যাব। লেংগুৱেজ ছাবজেক্টটো আমি কেতিয়াও চিলেক্ট কৰিবলগা নহয়। ইয়াৰ তলতে আমি স্কুল ডাইচ কোডটো আমি ভৰাব লাগিব। স্কুল মই ডাইচ কোড এটা ভৰাই দিছোঁ, এনেই যিকোনো ডাইচ কোড এটা ভৰাই দিছোঁ। তাৰপিছতে আমি ক্লাছটো চিলেক্ট কৰিব লাগিব, অৰ্থাৎ সেইদিনা 1 and 3 আছিলে, গতিকে ইয়াৰ 1 আৰু 3হে থাকিব। অৰ্থাৎ 15 তাৰিখলৈ বেলেগ হৈ যাব, 2 আৰু 4 থাকিব, তেনেদৰে থাকিব। ইয়াতে আমি 1টো চিলেক্ট কৰিছোঁ। ষ্টুডেণ্ট আই ডিটো ভৰাইছোঁ। ষ্টুডেণ্ট আই ডিটো ভৰাব লাগিব। আমাৰ যি 6 আছে সেইটোত 17টা আই ডিৰ ষ্টুডেণ্ট আই ডি থাকে, সেই ষ্টুডেণ্ট আই ডিটো আমি ভৰাব লাগিব। ষ্টুডেণ্ট আই ডি ভৰোৱাৰ পাছত আমাৰ 10টা কুৱেশ্যনৰ এগেইনষ্টত ৰেছপন্স দিয়া থাকিব। অৰ্থাৎ এই ল'ৰাটোৱে কুৱেশ্যন 1টো পাৰিছিলে নে নাই পৰা, কাৰেক্ট নে ইনকাৰেক্ট। যদি কাৰেক্ট হৈছে কাৰেক্ট কৰিব লাগিব, ইনকাৰেক্ট হ'লে ইনকাৰেক্টত দিব লাগিব। অৰ্থাৎ ধৰি ল'লোঁ 1 কাৰেক্ট হৈছে, 2 ইনকাৰেক্ট হ'ল, 3 কাৰেক্ট, 4 কাৰেক্ট হ'ল, 5 ইনকাৰেক্ট, 6 কাৰেক্ট হ'ল, 7 ইনকাৰেক্ট কৰিলে, 8 ইনকাৰেক্ট, 9 ইনকাৰেক্ট আৰু 10 কাৰেক্ট। এনেদৰে কৰাৰ পাছত আপোনালোকে ছাবমিট বাটনটোত ক্লিক কৰি দিব লাগিব। এই ছাবমিট কৰাৰ পাছত আপোনালোকৰ কি আহিব, ছাবমিট আনাডাৰ ৰেছপন্স বুলি এটা অপশ্যন পাব। তাতে আকৌ ক্লিক কৰিলে আকৌ নেক্সট ষ্টুডেণ্টটো আপোনালোকে কৰিব লাগিব। এনেদৰে কৰি কৰি আপোনালোকে 5টা ষ্টুডেণ্টৰ, অৰ্থাৎ এটা ক্লাছৰ 5টা ষ্টুডেণ্টৰ আপোনালোকে কৰিব লাগিব। আৰু প্ৰতিবাৰেই আপোনালোকক ডাইচ কোডটো আৰু সেই ষ্টুডেণ্ট আই ডি একেটাই নাযাব, বেলেগ বেলেগ হ'ব। গতিকে এইটো আপোনালোকে চাব, ষ্টুডেণ্ট আই ডি একেটা গুচি আহিব পাৰে। গতিকে ষ্টুডেণ্ট আই ডিটো আপোনালোকে চেঞ্জ কৰি থাকিব লাগিব। ডাইচ কোডটোতো একেটাই হ'ব, ষ্টুডেণ্ট আই ডিটো আপোনালোকে, অৰ্থাৎ ক্লাছ 1 থাকিলে আকৌ ষ্টুডেণ্ট আই ডি বেলেগ এটা আই ডিত আপোনালোকে কৰি আপুনি এনেকৈ আকৌ কৰি ছাবমিট কৰিব লাগিব। এনেদৰে আপোনালোকে যদি আপোনালোকৰ বিদ্যালয়ত 5জনতকৈ অধিক ল'ৰা ছোৱালী আছে বা 5জন আছে, তেতিয়াহ'লে 5জনৰ আপোনালোকে ছাবমিট কৰিব লাগিব। যদিহে আপোনালোকৰ কম থাকে, তেতিয়াহ'লে সেই যিমান সংখ্যক আছে সিমান সংখ্যকৰ আপোনালোকে আপলোড কৰিব লাগিব। অৰ্থাৎ 2জন থাকিলে 2জনৰ, 4জন থাকিলে 4জনৰ, বা 5জন থাকিলে 5জনৰ কৰিব লাগিব। 10জন থাকে, 10জনৰ থাকিলে আমি 10জনৰ কৰিব নালাগে, 5জনৰ কৰিলেই হ'ব। এইটো কথা চাব আপোনালোকে, যাতে ষ্টুডেণ্ট আই ডিটো আপোনালোকে চেঞ্জ কৰে। এইটো চেঞ্জ কৰিব। ক্লাছটো আপোনালোকে তেনেকৈ 1 কৰাৰ পাছত আকৌ আপোনালোকে 3ৰো কৰিব লাগিব, 3ৰো তেনেকৈ 5জন আপোনালোকে কৰিব লাগিব। একেটা প্ৰচেছতে আপোনালোকে ক্লিক কৰিব লাগিব। ঠিক তেনেকৈ মই 15 তাৰিখতো আপোনালোকে এবাৰ দেখাই দিব বিচাৰিছোঁ। একেই আহিব, ছাবজেক্ট দিয়া আছে মেথমেটিক্স ক্লাছ 2, ইয়াতে চুজ এইটো ক্লাছ 2 and 4 আহি যাব। 2 and 4 কৰি ষ্টুডেণ্ট আই ডি ভৰাব লাগিব, ডাইচ কোড। প্ৰচেছটো একেটাই, খালি আপোনালোকে এই ষ্টুডেণ্ট কোডটো আপোনালোকে চেঞ্জ কৰিব লাগিব আৰু ছাবমিট কৰিব লাগিব। 10টাৰে আপোনালোকে দিব লাগিব, হয় শুদ্ধ নহয় ভুল, সেইটো আপোনালোকে কৰিব লাগিব, কৰি ছাবমিট কৰি দিব। আৰু ছাবমিটটো কৰাৰ পাছত আপোনালোকৰ এটা হোৱাইট কালাৰত এটা হেৰি আহি যায়, আপোনালোকে দেখাব ছাবমিট হেজ বিন ৰেছপণ্ডেড বুলি, ৰেছপণ্ডেড কৰাৰ পিছতে তাতে ক্লিক হিয়াৰ টু ছাবমিট আনাডাৰ বুলি আছে, তাতে আপোনালোকে ক্লিক কৰিব। নহ'লে বা লিংকত ডাইৰেক্ট গৈ আপোনালোকে আকৌ বেলেগ এটা ষ্টুডেণ্টৰ আপোনালোকে আপলোড কৰিব পাৰিব। এইদৰে প্ৰচেছ কৰিলে আপোনালোকে
যি আমাৰ পেট অনুষ্ঠিত হৈছে 14 তাৰিখৰ পৰা, এই 14 তাৰিখৰ পৰা আপোনালোকে আপলোড কৰিব লাগিব। এই কামটো আপোনালোকে কৰাটো আৰম্ভ কৰক, যাতে আকৌ পৰৱৰ্তী সময়ত আমি নিৰ্দিষ্ট দিনাৰ তথ্যসমূহ নিৰ্দিষ্ট দিনাই আমি দিব পাৰোঁ। তো পাৰিলে আজিৰ পৰাই আপোনালোকে এই কামটো আৰম্ভ কৰি সোনকালে ছাবমিট কৰাৰ ব্যৱস্থাটো কৰিব। সকলোকে ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো যদি উপকৃত হোৱা যেন অনুভৱ হয় ভিডিঅ'টো চাই, তেতিয়াহ'লে আপোনালোকে এইটো শ্বেয়াৰ কৰি দিব আৰু পৰৱৰ্তীসমূহ ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ জনাইছোঁ।